গুৱাহাটী অসমৰ হৃদয়। এই চহৰখন এখন দ্বীপৰ দৰে, কিন্তু সন্ধিয়া সময় এই চহৰখনৰ আলি গলিত থকা কিছুমান কথা, যিবোৰ সচৰাচৰ জনসাধাৰণৰ পৰা আড়ালে থাকে। কেতিয়াবা শ্ৰুতি, কেতিয়াবা ধোঁৱামোহৰ আৱৰণত গা ধৰি থকাৰ দৰে কিছুমান অন্ধকাৰ সত্য। এই গুৱাহাটীৰ বেলেগ এক ৰূপ, য'ত পাৰ্টি, মিউজিক আৰু আনন্দৰ যাত্ৰা চলে। কিন্তু এই সুখৰ অন্তৰালত লুকাই আছে কিছুমান কথা, যিবোৰ সদায় প্ৰত্যেকজনৰ বাবে জানিব লাগে। আজি আমি জানিম গুৱাহাটীৰ নিশা কিছুমান অন্ধকাৰময়, ভীতিকৰ দিশৰ বিষয়ে, য'ত বিভিন্ন কাহিনী আৰু যুঁজি থকা প্ৰজন্মৰ কথা শুনিম। আমি দেখিছোঁ বহু যুৱক যুৱতী, যিবোৰ নিশা গুৱাহাটীৰ এই আকৰ্ষণীয় প্ৰস্তাৱৰ মাজত ধ্বংসৰ বাটত গৈ আছে। বহুদিনৰ পৰা চিনাকি মানুহবোৰো সলনি হৈ গ'ল যেন লাগে। সেয়া ক'ত আৰু কেনেকৈ? কিছুমান লোকৰ মতে ইয়াৰ মূল্য কাৰণ হৈছে দুৱাৰ ব্যৱহাৰ, অপৰাধমূলক কাৰ্যকলাপ আৰু বহু সৰু সৰু কিন্তু গভীৰ সমস্যা, যিবোৰ এক প্ৰজন্ম ধ্বংস মুখলৈ দিবলৈ গৈ আছে। কিছুমান মানুহে এই সপোনৰ দৰে জগতৰ পৰা এক নতুন জীৱন বিচাৰে, কিন্তু এই পৃথিৱীখন ইমানেই আন্ধাৰ আছে যাক উপলব্ধি কৰাটো সহজ নহয়। এই সময় গুৱাহাটীৰ এই অন্ধকাৰ দিশটো পৰিচয় কৰা, যাতে আমাৰ আগন্তুক প্ৰজন্মই ইমানেই গভীৰ অন্ধকাৰলৈ বা নিধনী নহয়। এই চহৰ আমাৰ চহৰ, ইয়াৰ পৰিৱৰ্তন আমাৰ হাততেই। অসমৰ প্ৰজন্মক বচাওক, সজাগ হওক।